मुबारक ईद मुबारक ईद मुबारक मुबारक ईद मुबारक। हे गाइस, वेलकम टू मजदुर लाइव ब्लॉग। और আপোনালোকে নিশ্চয় জানে আজি আমাৰ পবিত্ৰ ঈদ, গতিকে আমি এতিয়া মানে নামাজখিনি পঢ়িবলৈ যাম। আৰু আপোনালোকক মোৰ অন্তৰৰ পৰা মানে ঈদ মুবাৰক জনালোঁ। গতিকে আপোনালোকে সকলোৱে আজি আহিব। কালি নিমন্ত্ৰণ দিছিলোঁ, কালি যিটো ভিডিঅ'ত কৈছিলোঁ আপোনালোকক নিমন্ত্ৰণ দিয়াই হৈছে অলৰেডি। এতিয়া আমি নামাজ পঢ়িবলৈ যাম আৰু আমি এইখন বাইকেৰে মানে নামাজ পঢ়িবলৈ যাম। মই, দেউতা আৰু দাদাই আছে, এইখনেৰে যাম আজি। এইখন হিৰো গ্লামাৰ এক্সটেক মডেল হয়। আৰু আপোনালোকে কি বাইক চলা দেখি আছে, ছাবস্ক্ৰাইব কৰিবলৈ সময় দিছোঁ, বুজি নাপায়, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আমি এনেকৈ আহি আহি চান্দাৰ সন্মুখত পৰিলোঁ। ইয়াতে চান্দা বিচাৰিছে জাহাংগীৰ, ইয়াতে হাফিজুৰ আৰু আহি আছোঁ ইয়াতে। প্ৰথমে ইয়াত চান্দাটো দি লওঁ, তাৰপিছতে ভিতৰত যাব লাগিব। আৰু এতিয়া আমি ভিতৰত গৈ আছোঁ। এয়া হয় আমাৰ ঈদগাহ মৈদাম। আৰু আমি এই কাপোৰখন বিচাৰি ইয়াতে নামাজ পঢ়িব লাগিব। আৰু নামাজৰ সময়ত মই ভিডিঅ' বনাব নোৱাৰিম। আপোনালোকে নিশ্চয় জানে যে নামাজৰ সময়ত ভিডিঅ' বনালে মই নামাজ কেনেকৈ পঢ়িম। গতিকে আৰু ইয়াতে মানে সকলোৱে থিয় হৈছে, এতিয়া নামাজ আৰম্ভ হ'ব। আৰু এতিয়া আমাৰ ঈদৰ নামাজখিনি পঢ়া শেষ হৈ গ'ল। আৰু এইখন গোটেইখিনিতে মানুহে চাওক। এতিয়া নামাজখিনি পঢ়া শেষ হ'ল, এতিয়া ঘৰত গৈ আছোঁ। আৰু এইফালে চাওক, ঘৰত যাব ওলাইছোঁ, কিন্তু ইয়াতে ৰাস্তাত একেবাৰে পুৰা জাম হৈ গৈছে। বহুত মানুহে আহিছে ইয়াত। আৰু ইয়াত চাওক, মোবাইল কেনেকৈ যে ধৰিম এইটোৱে ভাবি আছোঁ, কাৰণ ইয়াত বহুত মানুহ হয়। আৰু এইবাৰ বহুত মানুহে আহিছে। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত কিমান যে ভিৰ হৈ আছে। আৰু ইমান মানুহৰ মাজত মানে ভিডিঅ'টো বনাব পৰা নাই, আৰু দোকানবিলাক এইবিলাকো দেখাব পৰা নাই। আৰু আমি মানে এটা দোকানত যাম, কিছুমান খেলনীয়া বস্তু লাগিব, ঘৰতো এটা সৰু মাইনা আছে। আৰু আপোনালোকে চাওক না, ইয়াত কিমান যে মানুহ হৈছে এইবাৰ, একেবাৰে পূৰা ভিৰ হৈ গৈছে, কেমেৰা ধৰাৰ ঠাই নাই। আৰু এতিয়া আমি খেলনীয়া সামগ্ৰীৰ দোকানত আহি পালোঁ। মানে ইয়াতে দাদাই বস্তুবিলাক দেখি আছে, কোনটো লোৱা ভাল হ'ব। আৰু ভিডিঅ' শেষত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত মানে বহুতখিনি ভিডিঅ' বনা নাই, কাৰণ ইয়াতে আপোনালোকে নিশ্চয় দেখিলে যে ইয়াত বহুত ভিৰ আৰু বহুত চিঞৰ বাখৰ, যাৰ ফলত কেমেৰা ধৰাৰ মানে ঠায়ে নাই। দাদা এখন গাড়ী আৰু কিবা কিবি ল'লে। আৰু চিঞৰ বাখৰখিনিৰ কথা ক'বলৈ গ'লে মানে মই অপেন কৰি দিছোঁ, আপোনালোকে শুনক। আৰু পাব্লিক প্লেচত এনেকুৱা যে চিঞৰ বাখৰ হৈ আছে, মই ঘৰত বহি মানে এডিট কৰি আছোঁ, আৰু কথাবিলাক মানে ঘৰত বহি কৈ আছোঁ। আৰু তাৰ মাজৰ পৰা এতিয়া ওলাই আহিলোঁ। বাপৰে, ইমান যে গৰম দিছে ন, কি ক'ম আৰু, এনেকুৱা গৰম দিছে যাৰ ফলত গা চা একেবাৰে পুৰা ঘামি গৈছে। আৰু এতিয়া ঘৰত গৈ আছোঁ। আৰু আজি মই এটাই মিষ্টেক কৰিলোঁ, তাতে মানে ভিডিঅ' বনোৱাটো অলপ প্ৰব্লেম হৈছিল, কাৰণ তাত এনেকুৱা যে চিঞৰ বাখৰ হ'ব মই ভবাই নাছিলোঁ। আৰু এনেকুৱা চিঞৰ বাখৰ মই কেতিয়াও দেখাই নাছিলোঁ এনেকুৱা হ'ব। আৰু তাত মানে একেবাৰে ভিৰ, যাৰ বাবে ভিডিঅ'টো অলপ অসুবিধা হৈছিল। চ' আপোনালোকে বেয়া নাপাব।